हेलो गाइज সকলোকে পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি ধান কাটিবলৈ আহিলোঁ। এইটো যেতিয়া ৰুইছিল আপোনালোকক দেখাইছিলোঁ, এইটোৱে হয় ধান পকিলেগৈ আৰু আজি ধান দাবলৈ আহিলোঁ। নানি না আৰু আমাৰ ভাত খোৱা হৈ গ'ল। ৰাতিপুৱা আমি ঘৰৰ পৰা পথাৰলৈ অকল ভাত লৈ আহিছিলোঁ, চব্জি লৈ অহা নাছিলোঁ। সেইকাৰণে দেউতাই চব্জি লৈ আহিছিলে, ঘৰতে বনাই। আমাৰ ভাত খোৱা হৈ গ'ল। এতিয়া টিফিনবোৰ খালী হৈ গ'ল, সেইকাৰণে যতনবোৰ লৈ গৈছেগৈ দেউতাই। তাৰপৰা ৰাতিপুৱাতে আহিলোঁগৈ, তাৰপিছত ভাত খাই ঘৰত ভাত খাই আহিলোঁ। 11-12টামান বজাত চাহ খালোঁ, তাৰপিছত এতিয়া ভাত খালোঁ। ভাত খাই হৈ গ'ল আৰু এতিয়া অলপ ৰেষ্ট লৈ ল'ম, তাৰপিছত আকৌ ধান দাবলৈ যাম। আমাৰ ইফালে চব পকিলে আৰু দুপৰীয়া ভাত খোৱাৰ পিছত এতিয়া আকৌ ৰবাব টেঙা খাইছোঁ। সন্ধিয়া হ'ল আৰু এতিয়া ঘৰলৈ যাবগৈ লাগে। আজি ইমানটোমান ধান কাটি লৈ আছোঁ। এতিয়া ঘৰলৈ যাওঁগৈ, বস্তুবোৰ সামৰি। যি হৈছে নেক্সট ডে আকৌ ধান দাবলৈ আহিলোঁ। 3 দিনমান হ'ল আজিলৈকে। এইফালে 4.5 বিঘা আছিলে, আজি শেষ হ'ব আৰু বেলেগ ফালে আছে, তাত যাব লাগিব এইটো শেষ কৰি। আৰু আজি নিউ মেম্বাৰ আহিছে আমাৰ লগত। কালুক Tadalog doon. লাছৰ বহুত টেষ্টি হয়, খাই চালে গম পাব। পাতলা লাছৰ এইফালে চব ধান দাই শেষ হ'ল, আজি মৰণা মাৰিম। এইফালে চব ধানবোৰ চপাই আছে, মই ধান চপাব গৈছিলোঁ, অলপ গৰম লাগিলে সেইকাৰণে মই ৰেষ্ট ল'বলৈ আহিলোঁ। আৰু আজি কেনেকৈ মৰণা মাৰিম অলপ দেখাম বাৰু, ভিডিঅ'টো শেষলৈ চাই থাকিব। Nyanya. Oh Nyanya. Hop ka to. Hai em to lago. Hai em to. Hai em to mobile sum gangela. Amang gitu. Nyanya hai em dan babu na. Hai em to. Kau punya lebih cokay. Hai. Em to ngulu hati ke dang na. এতিয়া আমি চাহ খাই লৈছোঁ।
ইফালে 4.5 বিঘা আছিলে ধান দাই শেষ হ'ল আৰু আছে মানে এটা পথাৰ শেষ হ'ল। আজি মৰণা মাৰিছোঁ, ঠেলাৰ ভিতৰতে সোমাই আছোঁ। এতিয়া চাহ খালোঁ, ট্ৰেক্টৰৰ পৰা ঘূৰাই আছে, এইটো শেষ হ'লে আকৌ কামত লাগিব। আৰু ইফালে মা বহি আছে আৰু বৰি ধুৱাই বহি আছে, কেতেৰিয়াই হাই এমতে একবাৰ ক জোৰ পৰ সকলোৰে ভালনে এমতে একবাৰ ক সকলোৰে ভালনে? দুয়োটা গ'ল আৰু এতিয়া মৰণা মাৰি চব হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁগৈ, বস্তুবোৰ চব সামৰি আছে। সন্ধিয়া হ'ল আৰু এয়া চাওক ট্ৰেক্টৰ গোটেই ভৰ্তি হৈ গ'ল। তাৰপিছত বস্তাটো ভৰালোঁ আৰু এটা পথাৰ শেষ হোৱাৰ পিছত আমি মৰণা মাৰিলোঁ। তাৰপিছত দুদিনমান আকৌ ৰখিব লাগিব আৰু আছে, সেইখিনি কাটিবলৈ হোৱাগৈ নাই, অকণমান বাকী আছে বুলি কৈছে। আৰু অলপ পকিব লাগিব, তেতিয়ালৈকে কেইদিনমান ৰখিব লাগিব। আজি মাহঁতৰ ঘৰত ধান দাবলৈ আহিলোঁ আৰু আমাৰ ধান দাবলগীয়া আছে, কিন্তু পকা নাই, সেইখিনি কেইদিনমান ৰখিব লাগিব। নানি এইফালে চাই দিয়ক, কিবা এটা কৈ দিয়ক, ধান দাবলৈ আহিলোঁ বুলি কৈ দিয়ক। মা আছে, নানি আছে, মানে খুৰী আছে, একো হাই কৈ দে, হাই ভাই বোৱাৰী আছে, ভাইটি ল'ৰাটো আছে। মাহঁতৰ ঘৰত আজি ধান দাবলৈ আহিলোঁ। হাত দীঘল চোলা মোৰ ফাটি গ'ল। ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সমাপ্ত কৰোঁ। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। পোনপ্ৰথমে তেতিয়া মোৰ ভিডিঅ'বোৰ চাব পাৰিব। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। আজিলৈ আহিছোঁ, বাই বাই। হাতত এনেকৈ বান্ধিছোঁ, নহ'লে নৰাই কাটে যে, বহুত বিষায়। পানী চুব নোৱাৰোঁগৈ আৰু ভাত পানী খাব নোৱাৰোঁগৈ, চব্জিত নিমখ চিমখ দিওঁ ন, সেইবোৰ হাতত পৰি যায়গৈ, তেতিয়া বহুত বিষায়, সেইকাৰণে এনেকৈ বান্ধিছোঁ।